সো গাইস আপনারা কেন আছে ভালো আছেন না কোন নতুন ভিডিওতে স্বাগতম জানাই আরম্ভ করিবা চ্যানেল সুমন ব্লগস 962 আজি যাম ফুৰিব ক'ত ফুৰিব যাম আপোনালোক থাম্বনেল চাই গমাই পাইছে আজি যাম ইকো পাৰ্ক আমিনগাঁও আৰু হৰে কৃষ্ণ মন্দিৰতো যাম বলক এতিয়া যাই থাকো আমি ফাৰ্ষ্ট ওলাই লওঁ ৰ'ব তেতিয়ানে যাব পাৰিম মানে আজি অলপ ধামাকা হ'ব ভিডিঅ'টো ধামাকা মজা এতিয়া আমি হেল্ল' গাইছ মানে ওলালোঁ ৰ এইগিলাখান ঘড়ী চড়ী পিন্ধি চশমা পিন্ধি এতিয়া হৰে কৃষ্ণ মন্দিৰত যাম ফাৰ্ষ্ট পাৰ্কত যাম তাৰপিছত হৰে কৃষ্ণ মন্দিৰত যাম দে গাইছ এতিয়া হৰে কৃষ্ণ মন্দিৰত যাওঁ ফাৰ্ষ্ট পাৰ্কত যাম আকৌ পাৰ্কত যাওঁ তাৰপিছত হৰে কৃষ্ণ মন্দিৰত যাম দে আপোনালোকে অলপ চিনেমেটিক্সত চাই লওক এনে ফুৰি আছোঁ এতিয়া টেম্পো আহি পোৱা নাই এতিয়া একবাৰ চিনেমাহঁতক আনিব যাওঁ ইয়াতে মানে জেঠীমাহঁতৰ বাইও যাব বৌ যাব এতিয়া আনিব যায় কেনে এতিয়া ডাইৰেক্ট হেৰিত যাম টেম্পো হয় না এইটো গাইছ আমাৰ মামাঠে ল'ৰা হয় না কি দে বচাই দি হাই বুলি কৈ দি কি বঢ়িয়া ইউটিউব ফেমিলি আমাৰ কি বঢ়িয়া মৰম দেই মোক এতিয়া গাইছ এনেকৈ ঘূৰি আছোঁ ডাইৰেক্ট টেম্পোত লগ পাম বাই বাই Hey guys, দেখছি না এনেকে বেটাৰী গাড়ীত মানুহ বহিছে ছটা হাতীৰ ওপৰত বেটাৰী কি আহিবাছি বুলি কৈ দি কি চপৰি নিশ্চয় চশমা পিন্ধি পুৰা আহিবা মজাকে এই এটা পাৰ্কখন আছে এই আগত ইয়াতে গাড়ীবোৰত ৰাখি দিছি এই গাইছ পাৰ্কখনক দেখাই আছোঁ এই গাইছ আমি মানে পাৰ্কত এণ্ট্ৰি কৰি দিলোঁ এই দেখিছে পাৰ্কত ইমান মানুহ গাইজ বহুত মানুহ আপোনালোক দেখাই আছোঁ বলক এতিয়া মিউজিকে এতিয়া আপোনালোকে চাই লওক জাগাখিনি কেনেকুৱা বলক এতিয়া আমি যাই থাকোঁ এইবিলাক নদী চদী আছে বলক
এই গাইছ আপোনালোকে পাগলা গাড়ী দেখছি না পাগলা গাড়ী এই আপোনালোকে পাগলা গাড়ী চাই লওক 300 টকা লাগে কে উঠিনে পাগলাৰ নিচিনাকৈ মাথা চাথা গোটাই ঘূৰে ৰে গান চাই লওক আপোনালোকে পুৰা সাগৰত ঢৌ মাৰা ৰে বাপৰে অৰিজিনেল সাগৰ নাথাকিলে কি আৰ্টিফিচিয়েল সাগৰ আছে মজা আৰু খেলা বস্তু সৰু চলি এইবিলাক মজা সৰু চলিবিলাক আমাৰ ডাঙৰৰ নহয় এইবিলাক সৰু সৰু ল'ৰাবিলাকৰ এইগিলাখান পাৰ্ক আৰু কি মজা পাৰ্ক আপোনালোকে আহিব এণ্ট্ৰি ফিজ 30 টকা এই দেখিছে পাগলা গাড়ী মজা আৰু আপোনালোকে এতিয়া চাই লওক বঢ়িয়াকৈ সাগৰত ঢৌ দেখছি সাগৰত ঢৌ অৰিজিনেল সাগৰতো ইমান ঢৌ নাহে যেনেকৈ আৰ্টিফিচিয়েল সাগৰত ঢৌ আহি আছে পুৰা পাৱাৰফুল এইগিলাখান মানে গাইজ ড্ৰাইভৰ সাগৰৰ পাৰত যি চলাব আৰু এইগিলাখান পুৰা মজা ড্ৰাইভৰ লয় এক্সপিৰিয়েঞ্চ থকা আৰু এতিয়া পাৰ্কখন চাই লওক চ' গাইজ মানে আমি হৰে কৃষ্ণ মন্দিৰত এণ্ট্ৰি কৰি দিলোঁ এতিয়া বঢ়িয়াকৈ হৰে কৃষ্ণ মন্দিৰ চাওক আপোনালোকে হরে কৃষ্ণ গাড়ি হরে কৃষ্ণ গাইস ঘৰতে যাওঁ আৰু তাৰপিছত আপোনাৰ লগ পাইছোঁ এতিয়া অলপ চিনেমেটিক চব চাই লওঁ ৰাতি কেনেকুৱা ভিউ চাই লওঁ Maradimpo.
youth and his father is brother. ഉള്ളു പരിവം Guys, মানে হৰে কৃষ্ণ মন্দিৰৰ পৰা ঘৰতে আহি পালোঁ আৰু পাৰ্কৰ পৰা এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কমেণ্ট এটা কৰি দিব। এতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ। আৰু এটা দুখৰ খবৰ, আপোনালোকক ভিডিঅ' এটা দিব খুজিছিলোঁ কিন্তু দিব নোৱাৰিম। এইটো মোবাইল ৱাটাৰপ্ৰুফ নহয় নে এণ্ড্ৰইড মোবাইলে, কি বুলি ক'ব, একুলেন যাম আমি মঙলবাৰে। মোক দেখাব আছিল এইটো মোবাইল ৱাটাৰপ্ৰুফ নহয়, কিন্তু আপোনালোকক দেখাব চেষ্টা কৰিম আপোনালোকক। এতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ। আকৌ নতুন ভিডিঅ' চোৱা, আমাৰ আকৌ নতুন ভিডিঅ' লগ পাইছোঁ। বাই বাই।